নমস্কাৰ, ভালে আছে আপোনালোক? হয় হয়, মই আজি বিশেষ কথা এটা লৈ আপোনালোকক আমন্ত্ৰণ কৰিছিলোঁ। মানে আজিৰ পৰা প্ৰায় দুটামান বছৰ আগতে আপোনাৰ পৰিবাৰ এটা সাংঘাতিক ধৰণৰ অসুখত আক্ৰান্ত হৈছিলে আৰু আপুনি বহুত চিকিৎসাও ইতিমধ্যে কৰিছিলে। পৰৱৰ্তী সময়ত আপোনাৰ এজন বাল্যবন্ধু বুলিয়ে কৈছোঁ, নীলকান্ত বৰাৰ যোগেদি মই আপোনাক লগত চিনাকি হৈছিলোঁ আৰু মই আমাৰ এই ভেষ্টিজ ব্যৱস্থাৰ কেইটামান হেল্থ কেয়াৰ প্ৰডাক্টৰ বিষয়ে আপোনাক কৈছিলোঁ আৰু পৰৱৰ্তী সময়ত আপুনি আপোনাৰ মানুহগৰাকীক প্ৰডাক্টকেইটা ব্যৱহাৰ কৰিবলৈ সহযোগিতা আগবঢ়াইছিলে। তাৰ পৰৱৰ্তী সময়ত তেখেতে কেনেধৰণে উপকৃত হ'ল মই ভিডিঅ'টোৰ জৰিয়তে আমাৰ সকলো ব্যক্তিকে মই কথাটো জনাব বিচাৰিম। গতিকে মই প্ৰথমতে আপোনাৰ মঞ্জু বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপুনি কি প্ৰডাক্ট ব্যৱহাৰ কৰিলে, প্ৰথমতে কেনেকুৱা ধৰণৰ সমস্যা হৈছিলে আপোনাৰ, অকণমান আপুনি বিস্তৃতভাৱে কওকচোন। প্ৰথমতে মই তেনেকৈ কাম কৰিবলৈ অলপ অসুবিধা হৈছিলে আৰু খোজ কাঢ়োঁতেও ধৰক বুকুখনৰ ওচৰত বিষ হৈছিলে, ফুপনি ধৰে, উশাহ লওঁতেও তেনেকুৱা প্ৰব্লেম হৈ আছিলে। হয়, তাৰপিছত আপুনি চিকিৎসা কৰিছিলে? চিকিৎসা ডক্টৰক দেখাইছিলে। ডক্টৰে কি কৈছিলে? তেওঁলোকে মোক বহুতখিনি পৰীক্ষা কৰিবলৈ দিছিলে। হয়। আৰু সেইখিনি যেতিয়া কৰা নাছিলোঁ বাৰু। হয়। তেনেকুৱাতে ধৰক দাদাই আহি দাদাই তেওঁ ক'লেহি ভেষ্টিজৰ হয়। এই প্ৰডাক্টখিনি আপোনালোকে গৈ মোক দিলেহি। হয়। সেয়া ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰি আজি আপুনি সম্পূৰ্ণ সুস্থ। আপুনি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে? হয় 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 আৰু আমলা। এলাৰ্জি লাইন ব্যৱহাৰ কৰিছিলে নেকি? এলাৰ্জি লাইন ব্যৱহাৰ নাই কৰা। আজি ক্ৰীল অইল খাইছিলে নহয়? আজিৰ তাৰিখত আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছে, একো অসুবিধা নাই? হয়। আপুনি কি ক'ব? আপুনি ধৰক মানুহগৰাকীক যিটো ৰূপত আপুনি আজি দেখিছে, নহয়নে বাৰু? আপোনাৰো নিশ্চয় এটা মনত ভাৱ আছে, প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয় কাম এটা কৰিলে মোৰ টোপনি উঠে, হয় ভাগৰ লাগে, হয় এলাহ লাগে, মই কথাটো শুনি বহুত চিন্তা হয়। হয় ঠিক আছে বাৰু, তেতিয়াহ'লে মই ডক্টৰৰ ওচৰত মই দেখাই দিব লাগিব। হয় এজন সৰস্বতী ভূঞা বুলি এজন দেখালোঁ, যি এজন ডক্টৰ। হয় দেখাই মেলি তেওঁ চাই মেলি তেওঁ মানে হাৰ্টৰ অলপ প্ৰব্লেম পালে। পাই তেওঁ কিছুমান মানে টেষ্ট কৰিব দিলে। হয় কিন্তু সেইখিনি কৰা নহ'লে। হয় তেওঁ মেডিচিন দিলে, সেইখিনি খালোঁ আৰু হয় খালে তেওঁ। তাৰ ভিতৰতে সেই সময়তে মানে তেওঁ ভেষ্টিজৰ এজন মই আমাৰ যিখিনি ওচৰৰে দাদা হওঁ, হয় নীলদা বুলি কওঁ, হয় তেওঁলে মানে কওঁ যে ভেষ্টিজ বুলি এনেকুৱা কিছুমান পদাৰ্থে মানে আৰোগ্য কৰে বুলি, আৰোগ্য বুলি কৈছোঁ আৰু হয় হয় গম পালোঁ। ঠিক আছে, মোকতো এবাৰ যিয়ে নহওক ইমান যেতিয়া টকা খৰচ কৰিছোঁ, নিশ্চয় সেইটোতো মই কেলৈ কৰিব নোৱাৰিম। ঠিকেই। সেইটোত তেওঁক আমি মাতিলোঁ। হয় তেওঁলোকৰ টিম গ'ল, গৈ তেওঁলোকে চাই মেলি তেওঁক কিছুমান ছাপ্লিমেণ্ট দিলে, ক্ৰীল অইল দিলে, তাৰপৰা নুনি আৰু ফ্লেক্স অইল, স্পাইৰিনা, দৰৱখিনি দিলে, আমলা, সেইখিনিবিলাক কওক, খালে নিশ্চয় আৰাম পাব। হয় তেওঁ সম্পূৰ্ণ 3 মাহ কণ্টিনিউ আমি বস্তু কৰা হ'ল। হয় বস্তু তেওঁ যিদিনাখনিৰ পৰা তেওঁ মানে ছাপ্লিমেণ্টখিনি ব্যৱহাৰ কৰিছে, হয় সেইদিনাখনৰ পৰা তেওঁ মানে লাহে লাহে অসুখটো মানে সুস্থ হ'বলৈ আৰম্ভ হৈছে বুলি তেওঁৰ মুখে আমি গম পালোঁ। এতিয়া মোৰ খুব ভাল লাগিলে। নিশ্চয়। খুব ভাল মানে আজি সঁচাকৈ আপুনি মানে ভেষ্টিজ ব্যৱস্থাক ধন্যবাদ দিব। মানে মোৰ মানুহজনী বহুত হয় সম্পূৰ্ণ এতিয়া সুস্থ বুলি সুস্থ হয় ক'ব পাৰি। বাৰু, দুয়োজনলৈকে আন্তৰিক ধন্যবাদ থাকিলে। আপোনালোকে কোনোবা এজন ব্যক্তিৰ কথা মতেই কেইটামান প্ৰডাক্ট ব্যৱহাৰ কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত দুয়োজনে আজি মনৰ ভাৱ প্ৰকাশ কৰিলে। সঁচাকৈ সময় উপযোগী ব্যৱস্থাটো আমাক সকলোৱে আঁকোৱালি লোৱাৰ প্ৰয়োজন আছে আৰু তাৰ জ্বলন্ত উদাহৰণ আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। থেংক ইউ ছ' মাছ। লগ পাম পৰৱৰ্তী।